তো ইয়াতে শুৱে তাৰমানে এনেকৈ। এইফালে কিবা বনাই আছে, কি বনাই আছ? হা, শাক বনাই আছ? অঁ, এয়া হ'ল আমাৰ দেউতা। এইফালে কিবা বনাই আছে, চব কেনেকৈ থৈছে। তো মই অহাৰ আগতে তাৰমানে এইডোখৰতে আছিলে আৰু ইয়াত টিং এনেকৈ লগাই থৈছে। হেল্ল', গুড মৰ্ণিং গাইজ। কেনে আছে আপোনালোক? ভালে চাগে। আজি মানে ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা শুই উঠি মুখ হাত ধুই পেলাই চাহ খাব লৈছোঁ আৰু এয়া আমাৰ মাইনুৱে চাহ বাকি থৈছে মোৰ কাৰণে চানাৰ লগত। এয়া চাওক, কাঁচা চানা আৰু জলকীয়া এইবিলাক দি বনাই থৈছে আৰু ধুনীয়াকৈ। এতিয়া চাহ খাই মেলি আমি বাৰীৰ ফালে যাম আৰু বাৰীত মানে চব্জি আনিমগৈ। আজি ঘৰত মানে আমাৰ চব্জি নাই, তো চব্জি আনিব যাম। লগতে আপোনালোকক আমাৰ বাৰীখন দেখাম। তাৰপৰা আৰু এইকেইদিন তাৰমানে বৰষুণ বুলি মানে কাম হোৱা নাই আৰু পুৰা বৰষুণ দি আছিলেতো, সেইকাৰণে কাম কৰিব পৰা নাই আৰু মানে এইকেইদিন এনেই আছোঁ ঘৰতে। তো ঘৰত মই কি কাম কৰিছিলোঁ তাক দেখাম আপোনালোকক। চাহ খাই মেলি আজৰি হৈ আমি বাৰী পাই গ'লোহি। এইখন আমাৰ বাৰী, এইফালে বেটা আহি আছে। তো এইফালে বাৰীখন চাওক, আৰু সেই কাষতে নদী এখন লাগি আছে, দিচাং নদী। আপোনালোকক এতিয়া নদীখন দেখাম আৰু কি শাক পাওঁ লৈ যাব লাগিব আৰু। এইফালে চাওক, আমাৰ বেটা এতিয়া বেঙেনা ছিঙি আছে। বেটা কি কৰিছা? কি কৰি আছা? বেঙেনা ছিঙিছা? অঁ, এইফালে বেঙেনা আছে, এইফালে বিন আৰু কবি, জলকীয়া এইবিলাক আছে আৰু বাৰীত। আমি পাই গ'লো এতিয়া নদীৰ কাষত। আমি এতিয়া নদীৰ কাষতে আছোঁ। তো এয়া চাওক, আমাৰ বাৰীৰ কাষতে লাগি থকা দিচাং নদী। কি ধুনীয়া সেউজীয়া ঘাঁহে ভৰ্তি আছে। এইফালে ফুল ফুলি আছে। আৰু এই নদীখনৰ ইপাৰে হ'ল শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু আমাৰ এপাৰে হ'ল ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। এই নদীখনে দুখন ডিষ্ট্ৰিক্টৰ সীমা আৰু আমি এতিয়া নদীখন চাই আছোঁ। এতিয়া চাই মেলি শাক লৈ মেলি ঘৰলৈ যাম আৰু ঘৰত গৈ পিনে আৰু বাকী দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইখিনিতে কথা এটা ক'ব বিচাৰোঁ, যিসকলে মোৰ ভিডিঅ'বিলাক চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিছে তেখেতসকলৰ বাবে বহুত ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো নতুন তেখেতসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰে যেন, আৰু লগতে লাইক কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। বাৰীৰ পৰা চব্জি লৈ আহিলোঁ আমি এতিয়া। তো বাহিৰত কাম কৰি পোৱা পইচা এইফালে চাওক, এয়া চাহ পুলি লগাম বুলি ঠিক কৰিছিলোঁ, কিন্তু বৰষুণ দি দিলে এতিয়া লগোৱা দেৰি হৈ গৈছে। তো এইটো হ'ল আমাৰ ঘৰটো পাছফালৰ, এইটো পাকঘৰ। আৰু ইয়াৰ মাইনু বেটা বুকুচা উঠি ল'লে। এই মাইনুকে চব্জিখিনি দিলোঁ আৰু এইটো চাওক। ঘৰলৈ আহি পাই মই দেউতাহঁতৰ ঘৰ ফালে আহি আছোঁ। বাহিৰৰ পৰা ইনকাম কৰি অনা পইচা দেউতাৰ ঘৰটো বনাই দিছিলোঁ। তো আপোনালোকক দেউতাৰ ঘৰটো দেখা বুলি আহিলোঁ। তো এইটো হয় দেউতাৰ ঘৰ। আমাৰ দেউতা থাকে তাৰমানে, দেউতা কাৰণে বনাই দিছে আৰু ঘৰটো। এইটো চাওক, এই ঘৰটো বনাই আছিলোঁ, তো বনাই কমপ্লিট হোৱা নাই তাৰমানে। তো আমাৰ দেউতাই কেনেকৈ থাকে সেইটো দেখাম আপোনালোকক। তো চাওক, মাটি চাটি তুলিব আছে আৰু বাকী। তো ইয়াতে শুৱে তাৰমানে এনেকৈ। এইফালে কিবা বনাই আছে, কি বনাই আছ? হা, শাক বনাই আছ? অঁ, এয়া হ'ল আমাৰ দেউতা। এইফালে কিবা বনাই আছে, তো কেনেকৈ থৈছে। তো মই অহাৰ আগতে তাৰমানে এইডোখৰতে আছিলে আৰু ইয়াত টিং এনেকৈ লগাই থৈছে। আৰু ইয়াতে ভাত শাক বনাইছিলে, আৰু এইবিলাকৰ ছাইডত কিবাকিবি পাৰিলে, এইফালে এই ছাইডত মানে কিবাকিবি পাৰিলৈ হৈছিলে। আৰু এনেকৈ টিং দি থৈছে, এনেকৈ আছিলে জংঘলত। আৰু মই আহি পোৱাৰ পাছত এইটো ঘৰটো বনাই আছে। এতিয়া বনাই কমপ্লিট হোৱা নাই তাৰমানে, মাটি চাটি তুলিবলৈ আছে আৰু ঠিক কৰিব আছে। এতিয়া ঘৰ নাই যে, তো তেনেকৈ সোমাই আছে আৰু। এতিয়া আপোনালোকে ভাবিব যে আমাৰ দেউতা কিয় এনেকৈ থাকিবলগীয়া হৈছে বুলি। তো আমাৰ দেউতা মানে খুব মদ খাই মেলি খুব হাল্লা কৰে, আৰু মানে হাল্লা কৰি থাকে, একদম পূৰা হাল্লা কৰে, সেইকাৰণে এনেকৈ থাকিবলগীয়া আছে। আৰু আমাৰ দেউতাৰ ল'ৰা ছোৱালী ক'বলৈ মানে 9জন, আমি ল'ৰা 6জন আছোঁ, আৰু ছোৱালী 3গৰাকী, তাৰে 2গৰাকী বিয়া দিয়া হ'ল, আৰু এগৰাকী বাই আমাৰ ঘৰতে আছে। তো আমাৰ মানে দেউতাক
খুব মদ খায় যে, সেইকাৰণে মানে আমাৰ বোৱাৰীহঁতৰ লগত মিলি থাকিব নোৱাৰে আৰু সেইকাৰণে অকলীয়া থাকিবলগীয়া আছে। আৰু আমাৰ মা 2014 চনতে ঢুকালে। আমাৰ দেউতাই খুব মানে মদ খাই মেলি মাৰপিট কৰিছিলে, তাৰপাছতে তেনেকৈ ঢুকালে। ঢুকোৱাৰ পাছতে আমি মানে বাহিৰলৈ যাবলগীয়া হ'ল, আৰু বাহিৰলৈ গৈ এতিয়া কাম কৰি ঘৰ চৰ বনালোঁ আৰু তেনেকৈ ঘৰ চৰ বনাই আৰু আছে বহুত কাম কৰিবলৈ। ঘৰ মানে অলপ চলপ বনালোঁ। এয়াই আমাৰ মানে মই বনোৱা ঘৰটো এইটোৱে। তো সেইকাৰণে আৰু লগত থাকিব নোৱাৰে। এতিয়া মানে মদ খোৱাটো এৰাই নাই, কি ক'ম আৰু উপায় নাই। সেইকাৰণে মানে বেলেগে ঘৰটো বনাই দিছোঁ, তাতে থাকিবলৈ দিছোঁ আৰু এতিয়া সি মানে তাতে থাকে। আৰু আজি আপোনালোকক আমাৰ ঘৰখন দেখাই দিছোঁ অলপমান ভিতৰত কি কি আছে। এইফালে চাওক, মানে ৰুমবিলাক চব খালী খালী পৰি আছে। এইফালেও এই কাপোৰ কানি কিবা কিবি থোৱা আছে, এইফালেও খালী খালী, তো চব খালী ৰুম। চাওক এয়া এখন বিচনা আৰু আমি থকা, এইফালে পাকঘৰটো আছে, তো এনেকৈ ৰখা আছে আমাৰ পাকঘৰটো। তো এই আৰু এইফালে টিউবৱেলটো আমাৰ, ইয়াত মাৰিনে কাঁহী বাতি ধুই আছে। আৰু আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম।